হেল্ল' নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি পথাৰত কি কৰিছোঁ চাবচোন দেই। পথাৰত কি কাৰণে গ'লোঁ আৰু পথাৰৰ মাজত আমি কি কৰি আছোঁ সকলোবোৰ দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চাওক পথাৰৰ মাজত আমি কি কৰি আছিলোঁ, কি কৰিব গৈছিলোঁ। এয়াই আমি পথাৰৰ মাজত মাছ মাৰিব গৈছিলোঁ। পথাৰৰ মাজত যিবোৰ মাটি খান্দি পেলাই লৈ অহা হৈছে, সেইবোৰতে পানী ৰখি ৰখি গৈছিলে। খেতি কৰাৰ পিছত সেইবোৰত মাছ আছিলে আমাৰ। সেইটো কাৰণে মই খুৰী তাৰপিছত খুৰা এনেকৈ আমি গোটেইখিনি গৈছিলোঁ আৰু মেহতাব শবনম ইহঁত চবখিনি গৈছিলোঁ আমি মাছ ধৰিবলৈ। আৰু বহুত ব্যস্ততাৰ মাজতো এই খুৰা-খুৰীহঁত আৰু ইহঁতকেইটাৰ এক্সামো চলি আছিলে। তাৰপিছতে তথাপিও আমি বোলো দুপৰীয়া সময়খিনিতে অকণমান কিবা কিবি খাবলৈ লৈ গৈছিলোঁ, টেঙা আৰু বোলো জাল পাতি এনেকৈ মাছো ধৰোঁগৈ চাওঁ। এয়া শবনমৰ আব্বাকে মাছ ধৰিব জাল পাতি আছে। এইটো কাৰেণ্টৰ জাল পাতিছে, দীঘল দীঘলকৈ এনেকৈ পাতি থ'ব। তাৰপিছতে এইটো পলটো মাৰি দিব। জালখিনি পতাৰ পিছত যেতিয়া মাছখিনি এক জেগাত আহি যাব, তেতিয়া পলটো মাৰি দিলে পলৰ ভিতৰত মাছখিনি সোমাই যাব। সেইটো কাৰণে এটা টেকনিক লগাই গোটেই জালখিনি পাতি লৈছে চাৰিও চাইডে। তাৰপিছতে পলটো মাৰিলে পলটো ডাইৰেক্ট আহি সোমাই যায়, পাই যায় আৰু। কিন্তু জালত মাছ নালাগে। তো চাওঁচোন আজি এই টেকনিকটো কেনেকুৱা কি হয়। আৰু শবনমৰ মাক বহি আছে আৰু এই মেহতাবে খালৈৰ ওপৰত কেনেকৈ বহি আছে চাওকচোন। সিহঁতে মানে পানী বুলি ক'লে সিহঁতক মানে একদম ঈদ হৈ যায়। পানী বুলি ক'লে সিহঁত বহুত ভাল পায়। পানী আৰু জুই বুলি ক'লে মেহতাবটো আৰু কোনো ৰখাবই নোৱাৰে। জুইৰ ওচৰত চাপিবই আৰু পানীৰ ওচৰত জঁপিয়াবই। মানে এনেও সি মানে বাথৰুমত বা এনেকৈ ঘৰৰ টেপত একদম মানে পানী বুলি ক'লে পাগলা হৈ যায়, তেতিয়াই থাকে এনি টাইম। ঠাণ্ডা দিনতো পানী বুলি ক'লে পাগল। আৰু এয়া মই বহি আছোঁ, ময়ো কিবা কৈ আছিলোঁ আৰু দুয়োটাকে কিবা এটা কৈ আছিলোঁ কাৰণ ইহঁতে পানীত খচি আছিলে আৰু এক্সাম আছিলে অহাকালিলৈ। সেইটো কাৰণে মই মানে সিহঁতক কৈছোঁ পানী নখচিবি, কাৰণ শবনমৰ এলাৰ্জিকেল প্ৰব্লেম আছে, পানীত খচিলে এলাৰ্জি হৈ যাব। আৰু তাৰপিছত আমি এয়া খাব লৈছোঁ পাইনএপলছ, আনাৰস খাব লৈছোঁ। আনাৰস কাটি লৈ গৈছিলোঁ নিমখ জলকীয়া এনেকৈ ঘটি। পথাৰত এনেকৈ টেঙা খোৱাটো আমেজেই বেলেগ, বহুত ভাল লাগে টেঙা খাই। কোনে কোনে এনেকৈ টেঙা খায় পথাৰত, আৰু বহুতকে দেখাই পাওঁ মই তেনেকৈ ভিডিঅ'বোৰত পথাৰত টেঙা খাই থকা, ৰবাব টেঙা, জলফাই, কৰ্দৈ টেঙা এনেকৈ খোৱা। আৰু আমিও সেইটো কাৰণে আমাৰ একো টেঙা নাছিলেই, কৰ্দৈ টেঙা আছিলে বাট পাহৰি গ'লোঁ। কিন্তু আমি আনাৰস লৈ গৈছিলোঁ কাটি পেলাই ধুনীয়াকৈ খাবলৈ। আৰু এয়া খুৰীয়ে আনাৰসখিনি উলিয়াই পেলাই চবকে ভগাই দিব ল'লে। আৰু তাত বেলেগ মানুহ আছিলে যিহেতু, সেইটো কাৰণে চবকে সমান ভগাই দিব লাগিব। আমিতো অকলে খালে নহ'ব ন, সকলোকে দিব লাগিব। সেইটো কাৰণে ভগাই ভগাই খালোঁ। আৰু শবনম মেহতাব এনেকৈ সিহঁতক এটুকুৰা দিয়া হৈছে, কাৰণ সিহঁত সৰু ল'ৰা ছোৱালী, সিহঁতকতো নিদিলে নহ'বই। আৰু শবনমৰ আব্বাককো দিয়া হ'ল। আৰু আমি যোন আছিলে আমি এনেকৈ ভগাই ভগাই খালোঁ। তাৰপিছত শবনমৰ মাকে পানী খোৱা হ'ল। আৰু এয়া চাওক বেলেগ বেলেগ মানুহ ৰখি আছে। আমি ধুনীয়াকৈ ৰ'দো লোৱা হ'ল আৰু মাছ ধৰা হ'ল, একদম ভাল লাগি গ'ল। আৰু বা মেহতাবক দেখিছেনে আপুনি, আমাৰ ঠাণ্ডা লাগি আছে কিন্তু তাৰ ঠাণ্ডা নালাগে। সি পানীতে থাকিব বিচাৰে আৰুতো ঘৰলৈ আহিবই নিবিচাৰে। আৰু এনেকৈ জেং দি থৈ দিছিলে, জেং মানে গছৰ ডালি কাটি কাটি দিছিলে, যিহেতু মাছখিনি তাতে সোমাই থাকে আৰু কোনোৱে যাতে মাৰিব নোৱাৰে পথাৰৰ মাজত। সেইটো কাৰণে এনেকৈ গছৰ ডাল কাটি কাটি দি থোৱা হৈছে। আপোনালোকৰ এইটো টেকনিক কৰিবচোন, এনেকৈ ফিচাৰীত বা এনেকৈ গছৰ ডাল কাটি কাটি দি থৈ দিব। তাৰপিছত মাছখিনি তাতে সোমাই যাব, আপোনালোকে ধুনীয়াকৈ ধৰিব পাৰিব। আৰু বেলেগ কোনোবা মানুহে মনে মনে মাছ মাৰিবও নোৱাৰে। আৰু আমি এতিয়া বহি আছোঁ জালত মাছ লাগিবৰ কাৰণে। ইয়া চাক পল মাৰা আৰম্ভ কৰি দিলে। জালত অলৰেডি এটা লাগিছিলে, কিন্তু সেইটো ধৰিবলৈ যাওঁতে গুচি গ'ল। এতিয়া শবনমৰ মাকে চাইডে বাপেকে চাইডে পলটো মাৰি দিছে, কাৰণ এই দলৈ আহি যাবলৈ। আৰু মেহতাবে এনেকৈ
এটা দালি লৈ পেলাই কোবাই আছে আৰু খুৰাই গালি পাৰি আছে নুকুবাবি মাছখিনি আকৌ নাইকিয়া হৈ যাব বুলি। চাওকচোন আজি মাছ পাওঁ নে নাপাওঁ, আমি কিমানখিনি পাওঁ কি পাওঁ আপোনালোকে চাই থাকিব লাষ্টলৈকে আৰু দেখুৱাই যাম মই কিমান মাছ পালোঁ আমি নাপালোঁ, চাই থাকিব দেই। সেয়া বামলৈকে মানে বহুত দূৰলৈকে পানী আছিল, তালৈকে মাৰি আছে পলহটো। এতিয়া ফাইনেলি দহলৈ আহিছে মাছ মাৰিবলৈ, এতিয়াহে পাব আৰু যদি পায় আল্লাই যদি দিয়ে এতিয়া দিব আৰু মাছকেইটা আমাক যাতে খাব দিয়ে আৰু এসাঁজ ধুনীয়াকৈ। আমি কথা পাতি আছিলোঁ যে আমি জানুৱাৰী 1 তাৰিখ মানে ইয়াতে আহি ধুনীয়াকৈ খানা খাম, ইয়াত মাছ মাৰিম আৰু ওপৰত অলপ জেগাত ওখ জেগা আছে তাতে আমি ধুনীয়াকৈ মাছ মাৰি খানা খাম, সেইটোকে কথা পাতি আছিলোঁ। আৰু খুৰীয়ে কৈছিলে হ'ব, খুৰাই কৈছিলে হ'ব, কিন্তু এতিয়াও দেখা যাক, খালেতো আপোনালোকক নিশ্চয় দেখুৱাম আৰু মই ভিডিঅ' দিমেই। এনেকৈ এতিয়া দহলৈ মাৰি আছে পলহটো আৰু বহুত মানুহ আহি গ'ল এতিয়া চাবলৈ মাছ। এয়া মাছ এটা জালত লাগিছে বোলে, এয়া বৰালি মাছ নে কি মাছ বা নাজানো আৰু, দেখা পালেহে গম পাম আৰু। মাছ মৰা চাই মাছ ধৰি এনেকৈ বহুত ভাল লাগে, মোৰতো বহুত ভাল লাগে, কিন্তু পানীত নামিবলৈহে বৰ অশান্তি লাগে। ইয়াত চাই এটা অকণমান ডাঙৰে আধা কেজিমান ওজনৰ এটা বৰালি মাছ পাই গ'ল। ফাইনেলি আমাৰ লাগটো ভাল হয়তো আজি আমি বৰালি মাছ এটা পাই গ'লোঁ আৰু আমি ধুনীয়াকৈ, মই বৰালি মাছ নাখাওঁ বাৰু, এতিয়া খাব আৰু ইয়াতে চবেই যোনে যোনে খায় এয়া দলি মাৰি দিছে বামলৈ আৰু এই মিয়াত পৰিলেহি চবেই দৌৰ মাৰিছে বৰালি মাছটো ধৰিবলৈ, নৰাৰ মাজত সোমাই গ'ল বৰালি মাছটো পাই গ'ল। চাক ধুনীয়া একদম শিং থাকা বৰালি মাছটো, বৰ ভাল লাগিছে দেখি পেলাই, সিহঁতো ফূৰ্তি হৈ গ'ল আমিও ফূৰ্তি হৈ গ'লোঁ, খুৰীয়েও চাইছে এইটো। এতিয়া মোনাৰ ভিতৰত সোমোৱাই থৈ দিলোঁ আমি, আকৌ মাৰি আছে, আকৌ পাওঁনে নাপাওঁ চাই আছোঁ পলহৰ ভিতৰত। এতিয়া বাৰু জালত লাগিলে এতিয়া পলহত পাওঁনে নাপাওঁ চাওঁ, তো আপোনালোকেও চাই থাকক ময়ো চাই থাকোঁ লাগেনে নালাগে। এইটো খুৰাহঁতৰ মাটিহে হয়, খুৰাহঁতৰ ফিচাৰী এতিয়া, কিন্তু আমাৰো আছিলে, কিন্তু আমাৰখিনিত মাছ এটাও নোলালে, মাছ মাৰোঁতে এটাও নেপালে আৰু আমি ধুনীয়াকৈ ৰ'দো লৈ আছোঁ, টেঙা খাই খালোঁ। এতিয়া মাছো ধৰি আছে, মাছো চাই আছোঁ, মানে একদম আমাৰ 3টা প্ৰফিট হ'ল। এটা হ'ল ভিটামিন চি লোৱাটো, ভিটামিন ডি লোৱাটো আৰু এটা হ'ল মাছ ধৰাটো, গোটেইকেইটা একেলগে কৰিলোঁ। আৰু ভিডিঅ'টো চাই থাকিব, বাই, লাভ ইউ অল, বাই বাই, টাটা, দি থাকিব এনেকৈ, বাই।